গৰমে আমনি কৰা বতৰত আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ একেবাৰে ঠাণ্ডা বস্তু এটা। এয়া চাওক, মই ধৰিয়ে আছোঁ ঠাণ্ডা বস্তু। এয়া আহিছে ঠাণ্ডা বস্তুটো, একেবাৰে মাটিৰ পৰা লাগি গৈছে আৰু ঠাই নাই লাগিবলৈ। মাটি খান্দিলে চাগে তলতে দুটা এটা ওলাব। এতিয়া আপোনালোকক গোটেই ঠাণ্ডা বস্তুৰ গছডাল দেখুৱাই আছোঁ। এয়া আহিছে একেবাৰে ঠাণ্ডা বস্তু, গছৰ গুৰিৰ পৰা লাগি গৈছে। এয়া চাওক, এইফালে এয়া আছে, এয়া আছে, গোটেই গছডালতে আছে আৰু যিমান দূৰ বাৰু দেখুৱাও আপোনালোকক, কেমেৰাই যিখিনিলৈকে টানে আৰু একেবাৰে কমকৈ লাগিছে দেই। কিন্তু এয়া 1 নম্বৰডাল দেখুৱালোঁ, এতিয়া আপোনালোকক 2 নম্বৰডাল দেখুৱাই আছোঁ। এইফালে এইডালো একেবাৰে কমকৈ লাগিছে। চাওক, কাৰোবাৰ নালাগিবও পাৰে, কিন্তু আমাৰ কিন্তু একেবাৰে কমকৈ লাগিছে। খুবেই ঠাণ্ডা বস্তু হয় দেই গৰমৰ দিনৰ বাবে এইটো। কিছুমানে দেখিবই নোৱাৰে ইয়াক, মই কিন্তু গোটেই বেয়া নাপাওঁ আৰু খাওঁ মাজে মাজে। এয়া আমাৰ দুটা এটা পকিবলৈ আৰম্ভ কৰিছে, গোটেইখিনি পকা নাই, পকিব লাহে লাহে। একেলগে পকিবও নালাগে আৰু ইমান যিহেতু আছে। কোনোবাই খাই যদি ঠাণ্ডা বস্তু আহক দেই। এয়া আৰু দেখুৱাই আছোঁ, এয়া চোতালৰখিনি দেখুৱালোঁ আৰু এতিয়া বাটৰখিনি দেখুৱাবলৈ যাওঁ। মুঠতে 5ডাল আছে। এয়া বাট আহি পালোঁ, এয়া বাটৰ ডাল, এয়া ওপৰত আছে। ইয়াৰে দুটামান পাৰিলে এইডালৰে পকিছে। আৰু এইফালে আছে এইডাল, ইয়াতো কমকৈ লাগিছে কিন্তু। আজিৰ ভিডিঅ'টো ইমানেই আছিল। গৰমৰ একেবাৰে ঠাণ্ডা বস্তু এটা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব।